প্ৰথমবাৰৰ কাৰণে এনেকুৱাকৈ মানে মই ৰাইজৰ মৰম বা আশীৰ্বাদ পাইছোঁ, সেইখিনি আপোনালোকৰ বাবে পাইছোঁ। যিয়ে নহওক বিহু এটি গাই দিব দিছিলে, বিহু এটি অলপমান গাই দিছোঁ, বিহুৰ বতৰ বুলি অলপমান বিহু গাই দিছোঁ। আজি বিহু বিহু কাইলৈ বিহু বিহু নাহৰ ফুল ফুলিবৰ মন তগৰ ফুল ফুলিবৰ মন বতৰ এই কেতে কি কৰায়ে কাতে মৰুভূতা মৰুৱা কাঠৰে মন মৰুৱা কাঠৰে মন যতৰ। ধন্যবাদ। কৰিশ্মা নাথৰ কণ্ঠজ্যোতি এই বনিহা নহ'লে কি হ'ব জানো, বাদ্যযন্ত্ৰ নাই, তথাপিও তেখেতৰ মুখেৰে যদি অকণমান গুণগুণাই দিয়ে আমি নথৈ আনন্দিত হ'ম। ঠিক আছে, সেইটো অলপ যেতিয়া আমি বিয়া ঘৰত যাওঁ বা বিয়াৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে বেণ্ড পাৰ্টিটো সংযোগ কৰা হয়, সেইখিনি মই অলপ কৈ দিছোঁ। এই বনিহা গৰিয়াতে এই বিয়া ঘৰত আহিলোঁ, চব বস্তু দেখা পালোঁ, কিন্তু বনিহা এই বিয়া ঘৰত আহিলে এখন এটা বস্তু দেখা পোৱা নাই। এই বনিহা এই বিয়া ঘৰত বেণ্ড পাৰ্টি মাতা নাই নেকি? অ' মাতছি, অ' কোনফালে আছে? পিছফালে নেকি? অ' এই বনিহা বিয়া ঘৰৰ কথা কিমান সকল আয়তী আছে, আমি বেণ্ড পাৰ্টিটো সোনকালে আৰম্ভ কৰিব লাগে। দে পিছে বনিহা তহঁতেও নাচবা লাগিব, দে পিছে বনিহা আৰম্ভ কৰিব যাওঁ। অ' পে 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 না